Kote Tarabasat Langherang Apam Buli Eta Jaga ase ei tate he Foundation Day to pata hobo. Kiman সংখ্যক হ'ব Foundation Day? আমি ভাবো কম সে কম 30,000 50,000 to হবো মানুহ আচ্ছা আচ্ছা বা 1 লাখ হবো পারে আজিকালি বহুত মানুহ হয় সেইকাৰণে ডাঙৰ জায়গাটো বিচাৰিছো আমি 7th Foundation Day এদিনীয়া কাৰ্যসূচী হয় কেনেকুৱা ধৰণৰ কাৰ্যসূচী ৰাখিছে স্যাৰ এটো মেইনলি আমাৰ কি কাম কৰা হৈছে আৰু এতিয়া কি কৰিব লাগে এই বিষয়ে আমি কথাটো পাতা হ'ব আচ্ছা মানুহসকলক এৱেৰনেছ কথা বুজাবলৈ মানুহবিলাকক বুজাব লাগিব আৰু আমাৰ কালচাৰেল শ্ব' বিলাক হ'ব প্ৰত্যেক জাতিৰ পৰা ট্ৰাইব সকলৰ পৰা আৰু আদিবাসী খিলঞ্জীয়া অসমীয়া নাগা গোটেইখিনি আমি নাগা কুকি ৰেংমা কাৰ্বি সব মেছ কছাৰী সব আমাৰ থাকিব তাতে আমাৰ ফাউণ্ডেশ্যন ডে কাৰণে ৰিসেপশন কমিটি এটো থাৰ্ড সিটিং হৈছে বনোৱা হৈছে আজি সাব কমিটি গঠন কৰাটো আগতে হৈছে আজি সাব কমিটি সকলৰ progress কি হৈছে এটো হিসাব লৈছো আজি আচ্ছা আমি আহ্বান জনাইছো সকলোকে জানুৱাৰী 21 তাৰিখত ইয়াত আহি আমাক উৎসাহ দিবলৈ আমি সকলোকে আহ্বান জনাইছো এটো তেলৰে নোৱাৰিব জানা কথা জীৱন কি চলিব হে পিছামছি জীৱনটো মই বহুত পাস কৰিছো নহয় জানো সোসাইটিজ ৰেজিষ্ট্ৰেচন এক্ট 1860 হেতু সনৰ পৰা এটো 10 জন মেম্বাৰ হলে হয় এটো কি মিছামছি এনেকা আৰু ইমান অকৰা মানুহে হেতু ৰেজিষ্ট্ৰেচন হৈ গলাই এপিএছএসি ৰেজিষ্ট্ৰেচনটো বন্ধ হ'ব বুলি ইমান অকৰা মানুহ থাকে কেনেকৈ হ'ব ইলেকশ্যন কমিছনে কোন এনজিও বুলিতো নুঠিব নহয় তাতো ইলেকশ্যন কমিছন এটো Representations of People's Act 1950 for has about NGO for an assignment. They did keep a time in some of the area, a to the Valvagan in there to the more quite better than the more who kind of into a young NGO people to a young one. Hey, you got that. I don't know that this election and no contest, no correctly. If you just pass it, then you're going to say. Jaka se hoy goju ile autonomous state political bostu ki bolo hele politically কাম কৰিব লাগিব ডেমোক্ৰেটিক কান্ট্ৰি হলে এই যে আমি মনত ৰাখিব লাগিব লাজৰ কথা সঁচা এটা কথা চালে এই হেদিনা যিমান এপিএসসি ভাগিছে বুলি পেলাই চিঞৰিছিলে সেইবিলাক সব এপিএসসি জইন কৰিলে এতিয়া বিজেপি নাই আমি একো ফাইন হোৱা কৈ নহয় জানো এনেই নিজে কিয় ইমান কষ্ট লৈছে ক'ব নোৱাৰো ইমান টকা খৰচ কৰিছে এতিয়া যদি তেওঁলোকে এপিএসসি হয় নেক্সট টাইমৰ পৰা আমি তেওঁলোকক মাতিম এপিএসসি মিটিঙত আহে নে নাহে চাই আৰু এই মই ক'বলৈতো বহুত আছে এইটো কৈ পেলাই মোৰ কথাখিনি ইমানতে